আজি আপোনালোকৰ বাবে খাজাৰ ৰেচিপি লৈ আহিছোঁ। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, মোৰ নতুন এটি ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ৰেচিপিটো বনাবলৈ মই কি লৈছোঁ আহক চাই লওঁ। প্ৰথমে একাপ আধা ময়দা লৈছোঁ, অকণমান পিছলি গৈছিলে। তাৰপৰা অকণমান নিমখ লৈছোঁ আৰু 3 চামুচমান ৰিফাইন। আপোনালোকে ৰিফাইনৰ সলনি ঘিউ ল'ব পাৰিব। আৰু এনেকৈ ভালকৈ বহুত দেৰিলৈকে মঠি ল'ব আৰু এনেকৈ মঠি চাব যাতে যদি হাতত মুঠি হৈ যায় তেন্তে আৰু বেছি মুঠি থাকিব নালাগে। মোৰ সেইটো ক্লিপটো নাথাকিলে মই দেখুৱাইছিলোঁ, কিন্তু ক'ত জানো থাকি গ'ল, মোৰ দিব নোৱাৰিলোঁ। আপোনালোকে এনেকৈ মঠি চাব। তাৰপৰা এয়া ৰুম টেম্পাৰেচাৰৰ পানী, একেবাৰে ঠাণ্ডাও নহয় বা গৰমো নহয়, এনেকৈ পানী দি মঠি যাব। এয়া চাওক, মঠাৰ পাছত এতিয়া এইটো মই আধা ঘণ্টামানৰ কাৰণে ঢাকি থৈ দিম। আপোনালোকৰ যদি সময় থাকে 1 ঘণ্টা 2 ঘণ্টাও থ'ব পাৰিব। সেইটো আধা ঘণ্টাতেই মই এতিয়া চেনি পানীখিনি বনাই ল'ম। এয়া মই 1 কাপ চেনি দিছোঁ। তাৰপৰা এয়া আধা কাপ পানী দিছিলোঁ, মোৰ অকণমান কম হ'ল, মই পাছত আৰু অকণমান দিলোঁ। আপোনালোকে 1 কাপ চেনিত 1 কাপতকৈ অকণমান কম পানী দিব। আৰু এয়া চাওক, এতিয়া এইটো যেতিয়ালৈকে উতল নাহে তেতিয়ালৈকে এনেকৈ লৰাই থাকিব লাগিব। এয়া চাওক উতলিলে। তাৰপৰা ইয়াতে মই গোন্ধৰ কাৰণে 2টামান ইলাইচি দি দিছোঁ। এতিয়া এনেকৈ লৰাই ল'ম। এইটো পূৰা বেছি আপোনাৰ আঠাও মানে তাৰ হ'ব নালাগে। অকণমান এনেকৈ চুওঁতে যদি আপোনালোকে আঠা আঠা পায় চেনিটো, এনেকৈ যদি আঠা আঠা লাগে তেন্তে চাব যে আৰু বেছি উতলাই থাকিব নালাগে, নহ'লে এই খুৰমাৰ নিচিনাকৈ বেছি ডাঠ কৰি ল'ব নালাগে। এয়া এতিয়া হৈ গৈছে। এতিয়া মই আধা ঘণ্টামানৰ পাছত এতিয়া এইটো ডোটো এনেকৈ চাওক, অকণমান আগত টান আছিলে, এতিয়া অকণমান ঢিলা হৈ গ'লগৈ। আপোনালোকৰ যদি বেছি হৈ যায় তেতিয়া শুকান ময়দা অকণমান ছটিয়াই ল'ব। মোৰ ঠিকেই আছিলে। এয়া চাওক, এতিয়া ৰুটি বনোৱাৰ নিচিনাকৈ ডো বনাই ল'ম মই। আৰু যিমান ডাঙৰ বনাই সৰু বনাই আপোনালোকৰ নিজৰ কথা। মই 5টা ডো বনাইছোঁ, আপোনালোকে 3টা বা 4টাও বনাব পাৰিব। এয়া এনেকৈ মই এতিয়া গোটেইকেইটা ধুনীয়াকৈ ৰুটিৰ নিচিনাকৈ ডো বনাই ল'ম। এটা এটাকৈ বেলি যাম। ইয়াত আপোনালোকে অকণমান ময়দাও ছটিয়াই ল'ব পাৰিব, তেতিয়া বেলিবলৈ অকণমান সুবিধা হয়। এয়া এনেকৈ মই বেলি যাম এতিয়া গোটেইকেইটা। এয়া পাতলকৈ বেলিব, চাইছে মই কিমান পাতলকৈ বেলিছোঁ। এনেকৈ পাতলকৈ বেলি ল'ব গোটেইকেইটা। এয়া চাওক, 2খন হৈ গৈছে মোৰ, আৰু শেষত এইকেইটা মোৰ 5টা হৈ গৈছে। এতিয়া মই এটাৰ ওপৰত এটা এনেকৈ লেয়াৰ দি যাম। প্ৰথম লেয়াৰটো দিয়াৰ আগত কি কৰিব, এয়া ৰিফাইন অইল লৈ ল'ব এনেকৈ, আৰু গোটেইকেইটা ধুনীয়াকৈ মচি ল'ব। তাৰপাছত আকৌ ওপৰত ময়দা ছটিয়াই দিব। আপোনালোকে যদি ময়দা আৰু ৰিফাইন আগতীয়াকৈ যদি কিবা এটা কাপ বা বাতিত গলাই ল'বও পাৰিব, তেনেকৈও মচিব পাৰিব। মই এনেকৈয়ে দি দিছোঁ। তাৰপৰা এতিয়া এটাৰ ওপৰত এটা এনেকৈ জাপি যাম। আৰু প্ৰথমটো অকণমান মানে ৰুটিটো অকণমান ডাঙৰ হ'লে বেছি ভাল, তেতিয়া মেৰিয়াবলৈ পাছৰ সুবিধা হয়। এনেকৈ আগৰ নিচিনাকৈ এনেকৈ গোটেইকেইটা মই মেৰিয়াই যাম। আকৌ এনেকৈ ৰিফাইন অলপ দি দিছোঁ, আকৌ ওপৰত অকণমান ময়দা ছটিয়াই ল'ম। ইয়াৰ ওপৰত মই আকৌ আৰু এখন ৰুটি দি যাম। এনেকৈ মই 5খন ৰুটি গোটেই ধুনীয়াকৈ জাপি ল'ম। এয়া হৈ গৈছে মোৰ। তাৰপৰা এনেকৈ 5খন ৰুটি পূৰা এনেকৈ লৈ ল'ব হাতত, যাতে থাকি নাযায়। আৰু এতিয়া মই এনেকৈ ৰোল নিচিনাকৈ এনেকৈ ৰোল কৰি যাম। চাওক, এয়া এনেকৈ হৈ গৈছে। তাৰপৰা এইকেইটা মন কৰিব, যেতিয়া শেষত যেতিয়া তাত লগাই দিয়ে তেতিয়া পানী অকণমান লৈ এনেকৈ এখন এখনকৈ এনেকৈ তাত জইন কৰি যাব। তেতিয়াহ'লে পাছত খুলি নাযায়, নহ'লে যেতিয়া আপুনি ফ্ৰাই কৰিব, নহ'লে পাছত খাজাটো তেতিয়াহ'লে খুলি যাব পাৰে। সেইকাৰণে এনেকৈ আকৌ এখন এখনকৈ পানী লগাই যাব, আৰু ইয়াত এনেকৈ মানে ৰোলটো তেনেকৈ লগাই যাব। এয়া চাওক, এনেকৈ এয়া শেষত এনেকৈ আৰু অকণমান এনেকৈ মিলাই দিব, তেতিয়া যাতে টান হৈ থাকে। এয়া ৰেডি হৈ গৈছে। আৰু আপোনালোকে যিমান ডাঙৰকৈ বনায় সৰুকৈ বনায় নিজৰ কথা। মই অকণমান ডাঙৰে বনালোঁ। আৰু এনেকৈ 2 চাইডে এনেকৈ চাইডে কাটি ল'ব। এইটো পেলাই দিব নালাগে, পাছত আকৌ আপুনি লগাব পাৰিব। এয়া চাওক, ইয়াৰ চাইজটো নিজৰ মতে আপোনালোকে চাই পেলাই কাটি ল'ব।
এয়া এনেকৈ কাটি যাব। এয়া মোৰ অকণমান ডাঙৰ হ'ল, কিয়নো পাছত যেতিয়া ফ্ৰাই কৰিব তেতিয়া বহুত বেছি ডাঙৰ হৈ যায়গৈ, মানে চাইজটো ডাবল হৈ যায়গৈ। সেইকাৰণে অকণমান সৰুকৈ বনালে ভাল। এয়া এতিয়া চাওক, এইটো অকণমান এনেকৈ হেঁচি দিব। এয়া আৰু তাৰপৰা এনেকৈ বেলি দিব। একদম বেছি হেঁচিও দিব নালাগে, মোৰতো অকণমান হেঁচা হ'ল। যদি বেছি হেঁচি দিয়ে তেতিয়াহ'লে আপোনাৰ বেছিকৈ ফুলি নুঠে। এয়া যিহেতু ইয়াত একো বেকিং পাউডাৰ চ'ডা তেনেকৈ একো মই ব্যৱহাৰ কৰা নাই। খাবলৈ কিন্তু ভাল হৈছিলে। এনেকৈ আপোনালোকে বনাব পাৰে, বনাই খাই চাব। এয়া আৰু এয়া চাওক, মই তেল আগতেই গৰম কৰি থৈ দিছোঁ। আমি নিমকি বা খুৰমা ভাজোঁতে যেনেকৈ মানে তেল গৰম হ'ব লাগে তেনেকৈ কৰিব, না বেছি গৰম না বেছিকৈ ঠাণ্ডাকৈ। প্ৰথম দিওঁতে একদম ষ্টিমটো কমাই থ'ব, আৰু নহ'লে ওপৰে ওপৰে জ্বলি যাব, ভিতৰত ভালকৈ নিসিজিব। এয়া চাওক এনেকৈ। আৰু যেতিয়া এনেকৈ ওপৰলৈ উঠি আহে তেতিয়া আপুনি মিডিয়াম অকণমান বঢ়াই দিব পাৰে গেছটো। এয়া 12 মিনিটৰ পৰা 15 মিনিটমান সময় লাগে, কিয়নো বহুত লাহে লাহে ফ্ৰাই কৰিব লাগে। ল' ফ্লেমত বেছি হিট দিব নোৱাৰি। এয়া চাওক, অকণমান এনেকৈ খুলি আহিছে। এয়া চাওক, কালাৰখিনি হৈ গৈছে মোৰ। এতিয়া মই এইকেইটা উলিয়াই ল'ম। এয়া চাওক, ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে মোৰ। আৰু ইয়াতে মই চেনি পানী দি দিছোঁ। আৰু এনেকৈ চেনি পানী যদি পাছত অকণমান ডাঠ নিচিনা লাগে তেন্তে আপোনালোকে অকণমান পানী দি আকৌ গৰম কৰি ল'ব পাৰিব। এয়া চাওক, বেছি সময় থ'ব নালাগে, আপোনালোকে 2 মিনিটমান থ'লেই হ'ব। আৰু এনেকৈ চেকনি এটা লৈ ল'ব, যাতে মানে চেনি পানীখিনি তললৈ ওলাই যায়। এয়া চাওক কিমান ধুনীয়া হৈছে। ভিডিঅ'টো কেনেকৈ পালে জনাব। নতুন এটি ভিডিঅ'ত মই পুনৰবাৰ আকৌ লগ পাম। তেন্তে আজিলৈ আহোঁ। বাই বাই।